হাই বন্ধুসকল, মই সৰবজ্যোতি মৰাণ। আজি মই আপোনালোকক মৰাণৰ ৰাতি বিহুৰ বিষয়ে পৰিচয় দিম বুলি ভাবিছোঁ। তো প্ৰথমতে ভিডিঅ'টো আৰম্ভ কৰোঁ এটি কৌতুকৰ জৰিয়তে। কৌতুকটো হ'ল এনেধৰণৰ: এদিন এজন ল'ৰাই তেওঁলোকৰ ঘৰত থকা গৰুকেইটা খুলি নি পথাৰত মেলি থৈ আহিবলৈ গ'ল। ঘূৰি আহোঁতে ৰাস্তাত তেওঁ বন্ধু এজনে লগ পালে। বন্ধুজনে সুধিলে, বন্ধু তুমি ক'ৰ পৰা আহিলা? তেতিয়া সেই ল'ৰাজনে ক'লে বন্ধুজনক যে মই গৰু খেদা দি আহিলোঁ বুলি ক'ব নাপালেই, তেনেতে তাক কুকুৰ এটাই ভুকি আহিছিলে। তেতিয়া সেই কুকুৰটোক মাৰিম বুলি কিনে ক'লে তাৰ হাতত থকা আছেডাল। তেতিয়া সেই ল'ৰাজনৰ বন্ধুজনে ভাবিলে যে মোক গৰু খেদা দি মাৰিব, মানে সি বন্ধুজনক কৈছিলে যে গৰু খেদা দি আহিলোঁ ক'ব নোপোৱাতে ইফালে কুকুৰটোক ক'লে মাৰিম। তেতিয়া দুয়োষাৰ কথা লগ লাগি গ'ল। তেতিয়া মানে বন্ধুজনে বুজি পালে যে মোক গৰু খেদা দি মাৰিব। তেতিয়া সেই বন্ধুজনে ল'ৰাজনৰ লগত বন্ধুত্ব বান্ধোন ছিঙি দিলে। তো এইটো আজি কৌতুকটো কেনেকুৱা লাগিল কমেণ্টত জনাম। এতিয়া কওঁ মৰাণৰ ৰাতি বিহুৰ বিষয়ে পৰিচয়। তো মৰাণসকলৰ এটা সুকীয়া বৈশিষ্ট্য আছে যে তেওঁলোকে ৰাতি বিহু পালন কৰে। অসমত থকা মানুহখিনিয়ে বিহু পালন কৰে, সেইটো এটা তেওঁলোকৰ এটা সংস্কৃতিৰ ভিতৰত পৰে। তো কিন্তু ৰাতি বিহু কেৱল মৰাণসকলে পালন কৰে। তো মৰাণসকলৰ ৰাতি বিহুৰ কিছুমান নিজা বৈশিষ্ট্য আছে, নিজস্ব বৈশিষ্ট্য আছে। তো সেই বৈশিষ্ট্যবিলাকৰ বিষয়ে মই ক'ম। তো মৰাণসকলৰ ৰাতি বিহু পালন কৰিবৰ কাৰণে টকোপাত, জেঙুপাত আদিৰে বিহু ঘৰ এটা সাজে, দুকোঠালি বেৰ নোহোৱাকৈ। তাৰপিছত তাতে বিহু পালন কৰে তেওঁলোকে। তো বিহু পালন কৰিবৰ কাৰণে গাঁওখনৰ কোনোবা এটা নিৰ্দিষ্ট ঠাইত সেই ঘৰটো নিৰ্মাণ কৰে ডেকাসকলে। তাৰপিছত বিহু উঠোৱাৰ পৰা নমোৱালৈকে কোনেও বিয়া বান্ধোনত সোমাব নোৱাৰে, বিবাহ বন্ধনত সোমাব নোৱাৰে। যদি সোমায় তেওঁলোকে জৰিমনা দিব লগা হয় গুৰুৰ ওচৰত। তাৰপিছত মৰাণসকলৰ ৰাতি বিহুৰ আন এটা বৈশিষ্ট্য আছে যে তেওঁলোকে বহুতো নীতি নিয়মৰ মাজেৰে, কঠোৰ নীতি নিয়মৰ মাজেৰে বুলিয়ে ক'ব লাগিব, এই মৰাণ বিহু পালন কৰে। এই মৰাণ বিহুত ডেকাসকলৰ এটা কৰ্তব্য থাকে যে তেওঁলোকে প্ৰত্যেক ঘৰৰ গাভৰুসকলক বিহুলৈ মাতি আনিব লগা হয় গৃহস্থ অনুমতি ক্ৰমে। আৰু সেই গাভৰুসকলৰ দায়িত্ব সেই ডেকাসকলে ল'ব লগা হয়। তো আৰু বহুতো বৈশিষ্ট্য আছে, মই ভিডিঅ'টো দীঘল কৰিব বিচৰা নাই। তো বেলেগ এটা ভিডিঅ'ত মই আকৌ আৰম্ভণি কৰি ইয়াৰ বাকী যিখিনি বৈশিষ্ট্য আছে, এতিয়া নোকোৱা বৈশিষ্ট্যখিনি সেইখিনি ক'বলৈ যত্ন কৰিম। তো এতিয়া ভিডিঅ'টো সামৰণি মাৰোঁ। তো আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত। এইটো টপিকৰ ওপৰতে মই ইয়াৰ পিছৰখিনি বেলেগ এটা ভিডিঅ'ত ক'বলৈ চেষ্টা কৰিম। তো সেইটো ভিডিঅ'টো বেলেগ এটা কৌতুকৰ যোগেদি আৰম্ভ কৰিম। তো এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। বাই।